हेलो बंधुসকল आन्सार इज आरटीपी चेनेलলৈ সকলোকে স্বাগতম জনাইছো আজি লৈ আহিছো এলপি আৰু ইউপি সেকশনত যি সকলে পাস কৰিছে সেই সকলৰ নাইবা ফেইল কৰিছে ওএমআর শীট অহাৰ পিছত কেনেকৈ চেক কৰিব ইয়াৰ আপোনাৰ নাম্বাৰটো বাঢ়িব লগতে 8টা গ্ৰেস মাৰ্ক দিয়া আছে কত দিয়া আছে ইয়াৰ সবিশেষ জনাম আৰু আনসাৰ কি পোৱাৰ পিছত আপুনি কেনেকৈ চেক কৰিব ইয়াৰ সবিশেষ জনাম ইয়াতে স্ক্ৰিনত এটা দেখুৱা হৈছে ডি সিৰিজ এলপি সেকশনৰ ডি সিৰিজৰ দেখুৱা হৈছে যে 42 নম্বৰ কোৱেশ্চনত গ্ৰেস মার্ক দিয়া হৈছে লগতে 124 নম্বৰ কোৱেশ্চনত গ্ৰেস মার্ক দিয়া হৈছে অৰ্থাৎ আমি জানো যে হেকৰ পাৰ্ট যেটো থাকে হেটো অসমীয়াৰ কাৰণে হয় 121 নম্বৰৰ পৰা 150 লৈকে ইয়াতে দেখিবলৈ পাইছো যে 124 নম্বৰটোত গ্ৰেস আছিল আৰু 126 নম্বৰত গ্ৰেস আৰু লগতে 61 নম্বৰ কোৱেশ্চনতো গ্ৰেস মার্ক আছিল অৰ্থাৎ এলপি সেকশনত 4টা গ্ৰেস মার্ক দিয়া হৈছে একেদৰে ইউপি সেকশনৰ এটা বি সিৰিজৰ आंसर की देखुआ আছে आंसर की एटू ऑफिशियल आंसर की হয় ऑफिशियल आंसर की देखुआ আছে 12 নম্বৰ क्वेश्चन अर्थात सीडीपी ग्रेस मार्क দিয়া হৈছে আৰু লগতে আৰু তিনিটা গ্ৰেস মার্ক দিয়া হৈছে হেতু হল 75 নম্বৰ क्वेश्चन এটু সোশ্যাল সাবজেক্টৰ কাৰণে হয় সোশ্যাল সাবজেক্টৰ 75 নম্বৰ क्वेश्चনত গ্ৰেস মার্ক দিয়া হৈছে লগতে অসমীয়া 142 নম্বৰ क्वेश्चन আৰু 145 নম্বৰ क्वेश्चনত গ্ৰেস মার্ক দিয়া হৈছে এতিয়া গ্ৰেস মার্ক যে দিয়া হৈছে যি সকলে অলৰেডি 200 টকা পেইড কৰি নিজৰ OMR আৰু লগতে आंसर की ডাউনলোড কৰাৰ কাৰণে এপ্লাই কৰিছে এতিয়ালৈকে आंसर की আহা নাই आंसर की কেনেকৈ ডাউনলোড কৰিব লাগিব ইয়াৰ সবিশেষ জনাম যে প্ৰথমতে ক্ৰম ব্ৰাউজাৰত গৈ সেবা অনলাইন ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা ইন্টাৰফেস পাই যাব ইয়াতে আপোনাৰ ৰিজাল্ট আছে লগতে এলপি সেকশনৰ কাৰণে এ বি সি ডি চাৰিটা বুকলেট লগতে ইউপি সেকশনৰ এ বি সি ডি চাৰিটা বুকলেট আছে আপোনাৰ যেটো সিৰিজ হয় হেতু নহলে আপুনি টেট যেটো ৰিজাল্ট আছে ইয়াতে আপুনি কৰিব পাৰে এনেকৈ বি সিৰিজটো যদি ডাউনলোড কৰে বি ক্লিক কৰিলে হল তাৰ পিছত আপুনি ওপেন কৰি লব এনেকৈ আপোনাৰ বুকলেটটো আহি যাব বুকলেটত চাব পাৰিব কোৱেশ্চন নম্বৰ ইয়াতে দিয়া আছে আপুনি প্ৰথমতে যেটো আপুনি आंसर কি অফিশিয়াল পাইছে হেতু পাৰিলে প্ৰিন্ট আউট কৰি লব প্ৰিন্ট আউট কৰাৰ পিছত আপুনি চাব পাৰিব যে এইটোত আপুনি কোনটো ক্লিক কৰিছিলে এতিয়ালৈকে যদিও আপোনাৰ ওএমআর শীট যেটো আপুনি आंसर কৰিছিলে এক্সামত হেতু এতিয়া আহা নাই যেটো আপুনি গোল কৰিছিলে ঘহিছিলে হেতু এতিয়ালৈকে আহা নাই যেতিয়া আহিব 2 দিন বা 3 দিন পিছত আহা বুলি দেখুৱাই আছে হে আপুনি 200 টকা পেইড কৰাৰ পিছতো এইটো 2 দিন বা 3 দিন পিছত আপোনাৰ ওএমআর টো আহিব এই ওএমআর টো লৈ আৰু লগতে आंसर কি আৰু লগতে আপোনাৰ বুকলেট যেটো আছে সেই বুকলেটটো আপুনি ডাউনলোড কৰি লৈ আপুনি এনেকৈ প্ৰথমতে কি কৰিব 200 টকা পেইড কৰাৰ কাৰণে আৰু আপোনাৰ OMR ৰ কাৰণে ক্লেম কৰাৰ কাৰণে প্ৰথমতে আপোনাৰ ৰোল নম্বৰ আৰু লগতে পাসওয়াৰ্ডটো দিয়াৰ পিছত আপোনাৰ নামটো এনেকৈ আহি যাব তাৰ পিছত হোম পেজ যেটো আহি গল হোম পেজত আপুনি এনেকৈ টাচ কৰাৰ পিছত স্পৰ্শ কৰাৰ পিছত এনেকৈ দেখিব পাৰিব যে আপোনাৰ লোৱাৰ প্ৰাইমেৰী না আপাৰ প্ৰাইমেৰী আপোনাৰ নাম এড্ৰেছ এখিনি গটিখিনি ফোন নম্বৰ আহি গৈছে ইমেইল আইডি আৰু 200 টকা পেইড কৰিব লাগে গো টু পেমেন্ট এনেকুৱা হেখিনি গো টু পেমেন্টত টাচ কৰাৰ লগে লগে এনেকুৱা আহি যাব ক্ৰেডিট কাৰ্ড নাইবা ডেবিট কাৰ্ড নাইবা ইন্টাৰনেট বেংকিং ইউপিআই যি কোনো ধৰণে আপুনি পে কৰিব পাৰে 200 টকা পেইড কৰাৰ পিছত আপোনাৰ आंसर কি আহি যাব আৰু লগতে OMR টো অহাৰ কাৰণে 2 দিন বা 3 দিন সময় ল'ব এই 2 দিন বা 3 দিনৰ ভিতৰত আপোনাৰ যেতিয়া OMR টো আহি যাব আপুনি যেটো आंसर কৰিছিলে এই OMR আৰু आंसर কি মিলাই চাব যে আপোনাৰ ঠিক আছে নে নাই যদি দেখা গল যে आंसर কি আৰু আপোনাৰ যেটো